মৰ্নিং চবুকে আপোনালোকে নিশ্চয় ভাবি আছে ৰাতিপুৱাই পৰা ওলোৱা চলোৱা দেখি পেলাই মই একদম ডাঙৰ বেগডিং জেডিং লৈ ক'ত যাম মই এতিয়া এয়াৰপৰ্ট যাই আছো বৰ্তমান আৰু এয়াৰপৰ্ট থবা যাই আছে মোক জেৰুলে ক'ত যাই আছো জানে কানপুৰত যাই আছো কানপুৰত কি হ'ব যাই আছে যে আমাৰ গোটেই IIT কেইখনৰ ইণ্টাৰ IIT স্পৰ্টছ মিট চলি আছে গতিকে মই এতিয়া ইণ্টাৰ IIT খেলবা কানপুৰ যাই আছো ফাইনেলি আহি পালোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বৰ্তমান মই হেৰি লৈ যাই আছোঁ টিকট আৰু ID কাৰ্ড দেখুৱাৰ ভিতৰত হ'ল আৰু আহি পালোঁ লগ পালোঁ আমাৰ দীপংকৰ আমি যাত্ৰা কৰিম এতিয়া একেলগে বল স্কেনিং চেনিং হৈ গ'ল আৰু ফাইনেলি মই দীপাংকৰক মই চিনাকি কৰা দীপাংকৰ হৈছে IIT গুৱাহাটীৰ আমাৰ ষ্টাফ একেলগে আৰু দীপাংকৰো তাতে ভাগ লৈ আছে আমাৰ ইণ্টাৰ IIT স্পৰ্টছ মিটত লন টেনিছত আৰু মই আছোঁ চেছত আৰু বেলেগ বেলেগ খেলাও আছে আপোনালোক গোটেইখিনি দেখি থাকিম তাতে একদম ভিডিঅ'ত লাগি থাকিব আৰু এইবিলাক কাউণ্টাৰবিলাক যে দেখা পাইছে কাউণ্টাৰবিলাকত এই বেগবিলাক জমা দিব লাগিব নিজৰ আই ডি প্ৰুফ আৰু টিকটটো চাই পেলাই তাৰপিছত বৰ্ডিং পাছটো ইয়াতে প্ৰভাইড কৰিব আৰু বৰ্ডিং পাছটো মই ল'লোঁ বৰ্তমান আৰু ফৰ্চুনেটলি 21 খিৰিকীৰ কাষতে পৰিম ভাল লাগিব চেকিঙো কম চেকিং নহয় ইয়াতে ট্ৰে লৈ পেলাই ইয়াতে মোবাইল চোবাইল বেগ চেগ গোটাই ইয়াতে জমা দিব লাগিব আৰু আহি আৰু তিনিটা আমি লগ পালোঁ IIT যোৱা এইফালে বেলেগ বস্তু দেখা পালোঁ মালৰ দোকান এখন দেখা হৈছে এখন মালৰ দোকান দে ইয়াতে মালো কিনিব পায় মই লাইফত ভাবা নাছিলোঁ যে ইয়াৰ পৰা আহিলে মাল কিনিব পায় খাব পাৰি নে নৰি মানে সুধি চাব লাগিব ইয়াতে জোতা জোতা খুলি চব চেকিং কৰি লাষ্টত বোলে ইয়াতে ভিতৰত আহি গ'ল মালৰ দোকান মোটামুটি ফ্লাইটৰ টাইম হৈছে আমি ক'ত আহিছোঁ আৰু ডাইৰেক্ট আমি ফ্লাইটৰ ভিতৰত গুচি যাম তিনিজনী নহয় আচলতে আমি চাৰিজনী লগ পালোঁ এতিয়া আমি ডাইৰেক্ট গৈ আছোঁ ফ্লাইটৰ ভিতৰলৈকে আৰু ওপৰৰ পৰা যিবিলাক ফ্লাইটৰ পেচেঞ্জাৰ যায় ওপৰৰ পৰা এই টানেল টাইপ বস্তু এইটো ভিতৰদি যাব লাগে আৰু ফাইনেলি ফ্লাইটৰ ভিতৰত সোমালোঁ আমি কিছু সময়ৰ পিছতে আমাৰ যাত্ৰা আৰম্ভ হ'ল যাত্ৰা আৰম্ভ হোৱাৰ লগে আমাৰ ঘৰত গুচি গ'লোঁ তাৰপিছত আমাৰ খাদ্য আপোনালোকে যদি বুকিং কৰে ভাল মানুহ তেতিয়া আপোনাৰ খাদ্য আহে চাহ আহিল বিস্কুট আহিল কেক আহিছে গোটেইবিলাক খালোঁ আৰু এটা বস্তু আছিল মানে জুচ দিছিল জুচটো পিছত খোৱাৰ কাৰণে মই থৈ দিলোঁ এতিয়া গৈ থাকিম আমি এতিয়া আৰু এনেকৈ গৈ থাকিলোঁ গৈ আমি লক্ষ্ণৌ এয়াৰপৰ্ট পালৈ লাহেকৈ এতিয়া আমি লেণ্ডিং কৰিম দেখা পাইছে প্লেনবিলাক ৰৈ আছে আৰু ইয়াতে যিটো ভিৰ বহুতো মই ৰ'লোঁ কিবাকৈ আহি পালোঁ যে লক্ষ্ণৌ এইটো হৈছে লক্ষ্ণৌ এয়াৰপৰ্ট বহুত ধুনীয়া এয়াৰপৰ্ট বহুত ভাল লাগিছে আৰু দেখা পাই বেগ পোৱা নাই নেকি বেগ পোৱা নাই নাহে আজি নাহিব আৰু ৰখি ফাইনেলি মোৰ বেগটো আহিল বাইদেউহঁতৰো বেগ আহিল এতিয়া বাকী আছে কাৰ তোৰ আহিল ঠিক আছে আমি চবৰে বস্তু পালোঁ এতিয়া আমি যাব লাগে ফাইনেলি লক্ষ্ণৌ এয়াৰপৰ্ট আহিছে গম পালোঁ ভাই আমাৰ গুৱাহাটীতকৈ বহুত ডাঙৰ আৰু বহুত আপ টু ডেট মানে এইফালে আৰু এইফালে বনাই আছে আৰু চাওকচোন আৰু এইফালে এই এক্সিট এইফালে আৰু আমি ইয়াৰ পৰা গাড়ী চাড়ী লৈ বাহিৰত যাব লাগিব কিন্তু অভাৰঅল বহুত ঠাই ঘূৰি আছে প্ৰথম আমি এতিয়া লেডিজ সন্থাক আমি এৰি দিলোঁ কাৰণ সিহঁতে এখন গাড়ীত যাব 4জন আৰু বাকী লাগে চাগে যিহেতু আমি 6জন নধৰে আৰু আমি আমাৰ যিটো অলৰেডি টিকট কাটাই আছে কানপুৰলৈকে ন আমি এতিয়া আছে 1 ঘণ্টা আমাৰ সময় আছে আমি এতিয়া মেট্ৰ' ষ্টেচনত যাম কেলৈ আমি লক্ষ্ণৌ সেই মেট্ৰ' ষ্টেচনত আহি পালোঁ আমাৰ মামাৰ ৰঙাই এছটিচি বাছ আহিছে মেট্ৰ' বহি লৈছোঁ বহি লৈ পেলাই এতিয়া বতৰ চব খালী আছে খালী গাড়ী আদাবাৰী জালুকবাৰী এই আনিছে আমি এতিয়া হেণ্ডিমেন হ'বি নেকি ষ্টেচনৰ নাম নাজানো নহয় নহ'লে মাতি দিলোঁ নাই ইয়াতে ধুনীয়াকৈ লিষ্টখন মাৰা আছে আমি লিষ্টখনত চাই আমি ক'ব পাৰোঁ এটা এটাকৈ আহি থাকে যি নহওক আমি এতিয়া ডাইৰেক্ট কানপুৰ যাই আছোঁ মেট্ৰ' ষ্টেচনৰ পৰা নামি আহিলোঁ আৰু নামি আহি বৰ্তমান আমি লক্ষ্ণৌ ষ্টেচনত যাম আৰু লক্ষ্ণৌ ষ্টেচনৰ পৰা আমি ডাইৰেক্ট কানপুৰ যাম ফাইনেলি শতাব্দী পালোঁ দে 3:30 মোটামুটি 2 কিলোমিটাৰ খোজকাঢ়ি গ'লে এই শতাব্দীত বহিলোঁ এতিয়া আমি ডাইৰেক্ট কানপুৰ এইটো লক্ষ্ণৌ জাংচনত আছোঁ এতিয়া ইয়াৰ পৰা আমি ডাইৰেক্ট কানপুৰ বঢ়িয়া আৰু আমাৰ মোটামুটি 1.5 ঘণ্টাৰ ৰাস্তা গতিকে যাই কথা পাতিম আমি এইটো আৰু খাব কিবা দিব এতিয়া খোৱা হোৱা নাই দুপৰীয়া আৰু আমি খোৱা হোৱাই নাই কি বাৰে চাহ বিস্কুট এইটো চেণ্ডউইচ খালোঁ কিবা খালোঁ এইটো চেণ্ডউইচে দিব মই দেখা পাইছোঁ বান্ধি আছে নেকি দেখা যাক বাৰু কি দে খানা আহিল আগত দৰে একেই জালমুড়ি চেণ্ডউইচ কচুৰি আৰু চাম্পাপৰি নেকি মানে সেই মানে তোৰ ইণ্ডিগোৰে মালিকৰে নেকি একে তাতেও হেৰি চেণ্ডউইচ তাতেও আছে চেণ্ডউইচ খাতে যাব এদিন চাহৰ গীত হ'ব খাম আৰু উপায়টো নাই খাই দিওঁ আমি এতিয়া বৰ্তমান
আমি IIT কানপুৰৰ ভিতৰত সোমাইছোঁ আৰু ভিতৰৰ পৰিৱেশটো এইটো আৰু চব IITৰ দৰে এটা নিয়ম আছে ইয়াতে এণ্ট্ৰি কৰিব লাগিব তাৰপিছত ভিতৰত যাব লাগিব ফাইনেলি ৰুম পালোঁ আমাৰ ৰুম হ'ব এইটো আৰু দীপাংকৰ মই আমি ছিংগল ৰুমেই কৰি লৈছোঁ কি হয় নাজানো আৰু তো এইটো আছিল আজিৰ ব্লগটো জাৰ্ণি ব্লগটো আৰু কালিৰ পৰা ইণ্টাৰনেট চবখিনি দেখাব IIT কানপুৰ গোটেইখিনি দেখাব যদি লাগি থাকক নতুনকৈ চেনেলটো চাই আছে যদি ছাবস্ক্ৰাইব কৰি থাকক ফেচবুকত চাই আছে ধুনীয়াকৈ পেজটো ফ'ল' কৰি থাকক গুড নাইট